হে গাইজ, আজি আমি আহি আছোঁ ৰংঘৰলৈ বুলি। এয়া মা, খুৰী, ভাইটি, ভণ্টি সকলো আহিছে। আজি যিহেতু পহিলা বহাগ অৰ্থাৎ বাপতিসাহোন ৰঙালী বিহুৰ আজি দ্বিতীয় দিন। এয়া তলাতল ঘৰৰ ওচৰৰ পৰা দেখিছেনে মানুহৰ ইমান যে ভিৰ হৈছে। তাৰপাছতে আমি পাই গ'লোহি ৰংঘৰ, যিহেতু স্বৰ্গদেউ দিনৰে পৰা পহিলা বহাগৰ দিনা ৰংঘৰৰ বাকৰিত বিহুৰ আয়োজন কৰা হয়। এয়া আজি চাৰিওফালে ইয়াত এটা উখল মাখল পৰিৱেশৰ সৃষ্টি হৈ আছে। আপোনালোকক যিমান পাৰোঁ দেখুৱাইছোঁ। ৰ'দটো কিন্তু আজি বহুত চোকা আছিলে দেই। এইফালে আকৌ আমাৰ হুঁচৰি দল এটাই হুঁচৰিও গাই আছে। ভালকৈ ভিডিঅ'ই কৰিব নোৱাৰিলোঁ মানুহৰ ভিৰৰ কাৰণে। আৰু আমাৰ ৰিবৰিবলৈ দেখিছেই নহয়, ঢোলৰ মাত শুনি একদম তাতে নাচিয়ে দিলে। আৰু মোৰ লগৰ পৰিস্মাকো লগ পাইছিলোঁ দেই তাতে। এয়া তাইৰ লগত অকণমান বিহু চাই মেলি ওচৰতে থকা ৰিম্পীৰ ঘৰো পাই গ'লোহি। ৰিম্পীক চিনি পাইছেই নহয়, তাইও মোৰ লগৰে হয়। আৰু এয়া ৰিম্পীহঁতৰ বৰমা। আজিলৈ ইমানেই আছিলে। যদিহে ভিডিঅ'টো ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এই ফটো কেইখনমানো দি দিছোঁ। বাই বাই।